ঘামৰ জোলত বৈ গুচি যায় তেতিয়াহে এখন গামোচা দিয়ে মোক আৰু আজি তই অহা দেখি মোক আগতে দিছে জানো আচলতে কি জানো তুলসীৰ লগত কলপতুৱাৰ মুক্তি হয়েই ন ৰাইজ নে কি কয় মানে তই তুলসী আৰু মই কলপতুৱা একদম মই তুলসী কলপতুৱা এই কিবা এখন আহিছে চাচোন এইখিনি কৰি লওঁ তাৰপিছত মই তলত তোৰ লগত কথা পাতি আছো এই বৰ দন্দুৰি লাগিয়েই থাকে এনেকৈ হেঁপাহ পলোৱাই নাই আজি 30 বছৰ লাগিয়েই আছে হ'ব দে কাম কৰোঁ আমি বাৰু তলত কথা পাতিম বেছি পলম নকৰোঁ প্ৰিয় দৰ্শক এইখিনিতে আপোনালোক সকলোৱে জানে যে আমি প্ৰতিযোগীসকলৰ তেওঁলোকৰ যি আচলতে নম্বৰ তাৰ পিছত কোন আহিব আমি লটাৰীৰ যোগেদি সেয়া সিদ্ধান্ত লওঁ আৰু এতিয়া লটাৰীলৈ আমি আগবাঢ়িছোঁ গতিকে 9 গৰাকী প্ৰতিযোগীক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আজি বিহু সম্ৰাজ্ঞীত ইতিমধ্যে যোগদান কৰা 9 গৰাকী প্ৰতিযোগীক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ প্ৰতিগৰাকী মাধ্যমৰ যোগেদি সৰু পৰ্দাত আমাৰ অনুষ্ঠান উপভোগ কৰি থকা সমূহ ৰাইজলৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ গুৱাহাটী বিহু সন্মিলনীৰ তৰফৰ পৰা ওলগ আৰু শুভেচ্ছা যাচিলোঁ এই আহিবলৈ অনুৰোধ জনাইছোঁ 9 গৰাকী প্ৰতিযোগীয়ে ইতিমধ্যে যোগদান কৰিছে এইবাৰ বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাত এওঁলোকৰ মাজৰে পৰা এইবাৰ কোনোবা এগৰাকীয়ে লাভ কৰিব বিহু সম্ৰাজ্ঞীৰ খিতাপ কোন হ'ব তেওঁ বাৰু সেয়া নাচে ক'ব সেয়া আমাৰ বিচাৰকে ক'ব কাৰণ গুৱাহাটী বিহু সন্মিলনীত বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত আমি সকলো প্ৰতিযোগীকে মঞ্চত আমন্ত্ৰণ জনাইছোঁ আৰু তেওঁলোকৰ ক্ৰমিক নম্বৰসমূহ নিজে নিজেই বিবেচনা কৰিব কোনে ইয়াতে নম্বৰ আছে ক্ৰমিক নম্বৰ আমি গম পাম কোনে প্ৰথম নাচিব এতিয়া আগবাঢ়ি নাহে 1 নম্বৰ কৰিলে কি হ'ব 1 নম্বৰত নাচিবলৈ ভয় লাগে কিন্তু মই সঁচা কথা এটা কওঁনে 1 হৈছে লাকি নম্বৰ কিন্তু গতিকে যিয়ে 1 নম্বৰ পায় কি ঠিক আজি কপাল ফুলিবও পাৰে গতিকে আগবাঢ়ি আহক সকলোকে শুভেচ্ছা ঈশ্বৰৰ নাম লৈ তুলি দিলে হ'ল আৰু একেবাৰতে উঠাব লাগিব আৰম্ভ কৰক লগত ৰৈ দেখিব আপোনালোকে আৰু এফালৰ পৰা নাম গোটেইকেইগৰাকীয়ে লৈ লওকচোন আৰু শাৰীলৈ গুচি আহক এতিয়া আমি এইফালৰ পৰা সুধি যাওঁ কৈছোঁ মই সকলোৰে গৈছে ন নামটো আৰু লগত নম্বৰটো নিৰ্জুমা নম্বৰ 5 এখেত হৈছে 5 নম্বৰ নিৰ্জুমা 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 প্ৰতিগৰাকী প্ৰতিযোগীয়ে যি কাগজৰ টুকুৰা তুলিছে আচলতে তাতে প্ৰতিযোগীৰ নাম আৰু নম্বৰ এটা আছে গতিকে কোনগৰাকী প্ৰতিযোগী কি নম্বৰত আহিব লিজামণি তেখেতৰ নম্বৰ হৈছে ক্ৰমিক নম্বৰ 4 লিজামণিয়ে নাচ পৰিৱেশন কৰিব 4 নম্বৰত আপুনি নামটো আকৌবাৰ কৈ দিব পম্পী তেখেত হৈছে ক্ৰমিক সংখ্যা 1 ৰাজশ্ৰী ৰাজশ্ৰী নাথ 8 নম্বৰ কৃষ্ণাশ্ৰী 2 সংগীতা 7 পাহাৰী 9 পাহাৰী 9 দিব্যাশ্ৰী 3 দিব্যাশ্ৰী 3
নিমিষা 6 নিমিষা 6 ধন্যবাদ জনাইছোঁ সকলোলৈকে বৰষা এবাৰ পঢ়ি দে মই ক্ৰমান্বয়ে কৈ দিছোঁ 1 নম্বৰত নাচ পৰিৱেশন কৰিব পম্পী নাথে 2 নম্বৰত কৃষ্ণশ্ৰী বুঢ়াগোহাঁই 4 নম্বৰ লিজামণি সেনচোৱা 3 নম্বৰ দিব্যশ্ৰী ডেকা 5 নম্বৰ নিৰ্জুমা কাকতি 6 নিমিষা দিহিঙীয়া 7 নম্বৰত সংগীতা ৰাভা 8 নম্বৰত ৰাজশ্ৰী নাথ আৰু 9 নম্বৰত পাহাৰী বুঢ়াগোহাঁই প্ৰতিগৰাকী প্ৰতিযোগীলৈ শুভেচ্ছা থাকিলে মই এতিয়া মঞ্চৰ পৰা অকণমান আঁতৰি দিবলৈ অনুৰোধ জনালোঁ ধন্যবাদ জনাইছোঁ শুভেচ্ছা জনাইছোঁ প্ৰতিগৰাকী প্ৰতিযোগীলৈ লগতে প্ৰতিগৰাকীকে সাজু হ'বলৈ অনুৰোধ জনালোঁ